নমস্কাৰ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু কোনোবা যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আজিৰ ভিডিঅ'টো দেখিছে নামঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ কাৰণটো বাৰু কৈ আছোঁ ভিডিঅ'টো শেষলৈকে চাই যাব। আপোনালোকে দেখিবলৈ পাইছে আমি নামঘৰ আহি পালোহি আৰু নামঘৰ অহা কাৰণটো হৈছে আজি পবিত্ৰ ভাদ মাহৰ শেষৰটো দিন আৰু সকলো গাঁৱত নামঘৰত ভাদ মাহৰ 1 তাৰিখে নাম লয়। আমাৰ নামঘৰটো লৈছিলে আৰু আজি শেষৰ দিন বুলি নাম সামৰণি পাতিছে আৰু সেইবাবে আমি সকলো আহিলোঁ আৰু কেনেকৈনো কি কৰিলে নামঘৰত অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ কাৰণ সকলোৰেতো নিয়ম একেই নহয়, সকলোৰে নিয়মবিলাক বেলেগ বেলেগ। সেইবাবে আমাৰ ইয়াত কেনেকৈ নাম সামৰণি পাতি নাম গালে যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ আৰু তাৰ মাজতে প্ৰসাদো দিলে আৰু ইয়াৰ আগতে খোল প্ৰসংগ হৈ গৈছিলে। আমাৰ যোৱা অলপ পলম হ'ল কাৰণে সেইখিনিও দেখাবলৈ নাপালোঁ, সেইখিনি দেখাবলৈ থাকি গ'ল। আৰু আমাৰ গাঁৱত যি অনুষ্ঠান নহওক কিয় সকলো গাঁৱৰ ৰাইজে মিলি পাতে, সেইবাবে অনুষ্ঠানবিলাক খুব ভাল হয় আৰু মানুহ সৰহ হয়। আৰু এতিয়া এয়া আহিলোঁ খিচিৰি খাবলৈ আৰু খিচিৰি খাই লগ পাই আছোঁ। আৰু নামঘৰটো হৈছে এটা পবিত্ৰ স্থান, ইয়ালৈ মানুহ আহিলে মানুহৰ মন এনেও পবিত্ৰ হয়েই। আৰু তাৰ মাজতে লগৰ কেইজনীৰ লগত আহিছিলোঁ যিহেতু অলপ হাঁহি ধেমালিও কৰিলোঁ। আৰু আহকচোন এতিয়া আমাৰ নামঘৰটোৰ চাৰিওকাষ চাওঁ আৰু চাওকচোন গোটেই সেউজীয়া সেউজীয়াখিনিৰ লগত নামঘৰটো ইমান ধুনীয়া লাগিছে। আমাৰ নামঘৰটোৰ চাৰিওফালে গছ গছনি আছে গোটেই সেউজীয়া আৰু সেইকাৰণে পৰিৱেশটো সঁচাই বৰ ধুনীয়া লাগিছে। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ। বাই বাই।